এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে। ভিডিঅ' আৰম্ভ কৰিম বুলি সদায় ভাবি কিন্তু কৰা নহয়, কিবা এলা লাগিছে। ভাবিছো আজি পুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰো আৰু দিনটো কি কৰো কি নকৰো আপোনালোকক দেখুৱাই থাকিম। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আশা কৰিছো। এতিয়া মই আহিলো পাকঘৰলৈ। মই এতিয়া এই বনাবলৈ লৈছো পাকঘৰত আহি। এইখিনি আগতে গুলি থৈ গৈছো। খোলা চাপৰি পিঠা আৰু গাখীৰ চাহ খাম আজি ৰাতিপুৱা। মই পিঠা আৰু এইফালে তুলি দিছো চাহ। গাখীৰ চাহ আৰু খোলা চাপৰি পিঠা খাই বহুত বেছি ভাল লাগে। মোৰ ভুল হৈ গ'ল, ঢাকনি লগাই দিব লাগে, সোনকালে হয় ভাপত। তেতিয়াহ'লে বনাই খাই মিলি আপোনালোকক আকৌ লগ পাই আছো। ভিডিঅ'টো চাই থাকিব। চাহ তাহ খাই আহিলো বাহিৰলৈ আৰু নিচু কলাত আহিলে। দেউনো কি ক'বা তুমি আজি? কি ক'বা? হাতখন লৈ দে মুখৰ পৰা। আৰু কি ক'বা? ওৱান টুখন মাতি দিয়া, মাতি দিয়া। ওৱান কি চাই থাকে আৰু নাকে চাকে কি হৈছে? আৰু কাম আছে, কামৰ শেষ নাই দিনটো আৰু উঠোতে বহুত বেছি দেৰি হৈ গৈছে। সেইকাৰণে কামবিলাক আছে, লাহে লাহে কৰিম। তাৰে মাজে মাজে অলপ চলপ আপোনালোকক যি পাৰোঁ দেখুৱাই থাকিম। ভিডিঅ'টো চাই থাকিব। কি কৰিছা তুমি? ভিডিঅ'টো চাই থাকিব বুলি কৈ দিয়া তুমি ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। এতিয়া ৰাতিপুৱাৰ সকলোখিনি কাম হৈছে আৰু নিচুও টোপনি গ'ল। বহুত যুঁজি বিচনাখন নাচাব, সি লেতেৰা কৰিছে। ৰাতিপুৱা ধুনীয়া কৰি পাৰি থৈছিলোঁ আৰু সি যুঁজি আৰু একে লেতেৰা কৰিলে। সকলোৱে জানে সৰু ল'ৰা ছোৱালী থাকিলে একো বস্তু ভালকৈ নাথাকে। যিয়ে নহওক এতিয়া এনে আছোঁ, কাম বনখিনি শেষ হ'ল। ৰাতিপুৱাৰ দুপৰীয়া ভাত বনাবলৈ হোৱা নাই। ভাবিছোঁ এইকেইদিন বহুত বেছি গৰম আৰু ৰ'দ দিছে, আজি অলপমান স্কিন কেয়াৰ কৰোঁ। স্কিনখন অইলি টাইপ হৈছে আৰু লেতেৰা লাগি আছে। বহুত মাহ আগতে কৰিছিলোঁ, তেনেকৈ কৰাই নহয়, এলাহ লাগে। ভাবিলোঁ আজি কৰোঁ আৰু আপোনালোককো দেখুৱাম। যিসকলে নাজানে সেইসকলৰ কামত আহিব, জনাসকলে বাৰু জানেয়ে। আৰু মই যোনটো বস্তু ইউজ কৰিম সেইটো স্কিনৰ কাৰণে বহুত বেছি ভাল হয় আৰু সকলোৰে কিটচেনত থাকে। স্কিনৰ স্ক্ৰাবাৰৰো কাম কৰিব আৰু স্কিনত দাগ থাকিলে আৰু স্কিনত এবাৰ লগোৱাৰ পিছতে বহুত বেছি গ্ল' আহিব স্কিনখন। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব। আৰু জনাসকলে জানেই বাৰু। প্ৰথমতে মই স্কিনখন চাফা কৰি ধুইলোঁ। যিকোনো বস্তু ইউজ কৰাৰ আগতে স্কিনখন চাফা কৰি ল'ব লাগে, তাৰপিছতে ব্যৱহাৰ কৰিব লাগে। প্ৰথমতে মই স্কিনখন ধুই আহোঁ ঠাণ্ডা পানীৰে। এতিয়া প্ৰথমতে মই মুখখন চাফা কৰি ধুই আহিলোঁ। ইয়াৰ কাৰণে ল'ম টমেটো, কাটি লৈছোঁ মাজত মই, আৰু টমেটোখিনিত দিম অলপমান চেনি। এইখিনি মুখত ভালকৈ স্ক্ৰাব কৰি লওঁ। এতিয়া মই মুখখন ঠাণ্ডা পানীৰে ধুই আহিলোঁ। এতিয়া চাব কিমান বেছি স্কিনখন গ্ল' কৰিছে। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, বহুত বেছি সুফল পাব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে।